আৰু আজি আমাৰ মানুহ তাকো দেখি সূৰ্য দেৱতা আমাৰ লগত যাওঁ বুলি ক'লে, তাকে লগত লৈ আহিছোঁ। চ' গাইজ মোৰ বেছি যদি গৰম উঠে পিলনখনো মাতি দিছোঁ, পিলনখনতে বহি থাকিম। এইফালে গাইজ মই হাততে 10 টকা লৈ আহিছোঁ এতিয়া মই মেলা চাবলৈ। নমস্কাৰ এণ্ড গুড মৰ্ণিং। চ' গাইজ আজি ৰাতিপুৱাই আমাৰ মানে লাঙিত মাছ বহুত লাগিলে। এইবোৰ চোৱা, 2খন লাঙিত প্ৰায় 1 কেজি 1.5 কেজি মাছ লাগিছে। আৰু এই মাছ চাব আহিলে ৰাতিপুৱাই। তই কেলৈ আহিলি ৰাতিপুৱাই হে? চ' গাইজ মাছকেইটা ওলাই লওঁ আৰু আজি আমাৰ কঠীয়া আনিলৈকে ৰুব দিব। চ' পথাৰলৈ যাব লাগিব। এইফালে গাইজ পথাৰলৈ আহিলোঁ আৰু মানে এতিয়া পথাৰলৈ আহোঁতে ৰাস্তাত ভিডিঅ' কৰিবলৈ 3খনকৈ লাঙি লৈ আহিছিলোঁ। এই 3খন যিহেতু কালি পাতিছিলে আৰু মাছো লাগিলে ৰাতিপুৱা, আৰু এতিয়া বতৰটো ডাৱৰীয়া কৰি আছে আৰু অলপ ৰ'দ দিলেও কৈ আছে, সেইকাৰণে মানে এতিয়া লাঙিত মাছ লাগিব এতিয়া পাতিলে। চ' সেইখন লাঙিখন সেইপিনে দাদা আৰু মায়ে ৰুই আছে আৰু এতিয়া মই গৈ আছোঁ হাততে ছাতিটো চেফটি, যিহেতু কালি পথাৰ পৰা আকৌ ঘৰলৈ দৌৰিবলগীয়া হ'ল। এনেকুৱা গাইছ, আৰু এইখিনি আমাৰ ৰোৱা গাইছ, আগতে ৰোৱাখিনি এইখিনি সজাল ধৰিলে প্ৰায়। এইফালে গাইছ ৰোৱাৰ জেগা পাই গ'লহি আৰু আজি প্ৰায় মই 3 বাৰ অহা যোৱা কৰিছোঁ পথাৰলৈ। মানে প্ৰথমতে সৰু গৰুহালে এৰাল দিব আহিলোঁ, এৰাল দি পিনি আকৌ মাহঁতৰ ওচৰলৈ আহিলোঁ, মাহঁতৰ ওচৰৰ পৰা আকৌ ঘৰত গ'লোঁ, ঘৰত আকৌ লাঙি চাঙি আনি আকৌ আহিছোঁ। আৰু এফালে দাদা ৰুই আছে, এইপিনে মা ৰুই আছে আৰু এফালে পাপাই আলি দি আছে। আৰু গৰুটোৱে ভাল পাই গ'ল গাইছ, এতিয়া হাল বাব পৰা হৈ আছে। আৰু প্ৰায় আজি 15 দিনৰ মূৰত গাইছ গৰুহালে হাল বাইছে। আৰু গাইছ এটা বৰা ধান লগোৱা হৈছে চব, আৰু ইটো চাইড কাইলৈ আমি টিপি লগাম। চ' গাইছ আমি এতিয়া বৰা ধান যিহেতু লগাম আৰু তোমালোকে আমাৰ ঘৰত বিহু খাব আহি যাবা মাঘত। আৰু মানে এইটো চাইড আজিয়ে দিলেহেঁতেন, কিন্তু এইপিনে কঠীয়াখিনি থকাৰ কাৰণে নিদিলে আজি। চ' এইখিনি কঠীয়া আজি তুলি শেষ কৰিম, এইপিনে ৰুই শেষ কৰিব। আৰু গাইছ ইয়াত আৰু পানীও নাই হ'লে, যিহেতু আজি এনেও বৰষুণ দিবই, বতৰৰ কথা আৰু জানিব আছিলে ন, মানে আমি যিহেতু দৌৰটোকা ৰুই এটালৈ বৰষুণ দিবই আছে আৰু গাইছ। এতিয়া হাল বাম এতিয়া গৰুৱে, দিনৰ মূৰত হাল বাই আছোঁ গৰুৱে। আৰু গাইছ হ'ব পাৰে হাল বোৱা হ'ব দে, এইটো গাইছ কাইলৈ আকৌ বোকা হ'ব দে। গাইছ আমাৰ প্ৰায় এনেকৈ গৰুৱে হাল বোৱা হয়, ট্ৰেক্টৰ দুচা লগাৰ পিছত আৰু গৰুৱে হাল বোৱা হয়, যিহেতু ট্ৰেক্টৰ দুচা লগোৱাৰ পিছত কষ্ট নহয় গৰুকেইটা ইমান। আৰু এটা কঠীয়া আনিদলি এনেকৈ গাইছ দিনবোৰ গৰম বন্ধ দিনকেইটা এনেকৈ পাৰ কৰি আছোঁ। চ' গাইছ গৰম বন্ধ বুলি ক'ব নোৱাৰি, মানে হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ পৰা এতিয়ালৈকে কলেজ খোলাই নাই। চ' হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা ফাগুন চ'ত মাহতে এটা হৈছিলে আৰু এতিয়ালৈকে এতিয়া এইটো আহাৰৰ মাহ সোমালে, এতিয়ালৈকে কলেজ খোলা নাই। চ' এই আগলৈ আছে, অকল এতিয়া এডমিশ্যন কৰিবলৈ গৈছিলোঁ কলেজলৈ, আৰু এতিয়া আগষ্টৰ পৰা খুলিব আৰু কলেজ। চ' গাইছ আজি এতিয়া বৰ্তমান কঠীয়া তুলিব গৈ আছোঁ, আৰু আজি আমাৰ মানুহ তাকো দেখি সূৰ্য দেৱতা আমাৰ লগত যাওঁ বুলি ক'লে, তাকে লগত লৈ আহিছোঁ দেখিছে। আৰু ভণ্টিয়ে মানে সূৰ্য দেৱতাক একদম পচন্দ নকৰে, সেইকাৰণে ছাতিটো লৈ লৈছে। আৰু এফালে গৈ আছোঁ দেই গাইছ, ডাঙৰ আলি আৰু মইনা এটা লৈ লৈছোঁ লগত, অকলে বেয়া হৈছে। আৰু মোৰ কথা শুনি হাঁহিছে দেই গাইছ, হাঁহিবলৈ কথা বাধ্য কৰি গৈছিলোঁ। আৰু এইপিনে ভণ্টিয়ে ছাতিটো খাই পিনে চা দে লাজ কৰিছে। হেৰি আৰু গাইছ কেইদিনমান পিছত বেলেগৰ খুব বোৱাৰী হ'ব যে, সেইকাৰণে এনেকৈ লাজ কৰিব আৰু এতিয়া বেছি গৰম উঠিলে পানীখিনি টিককৈ পৰি দিম আৰু টিককৈ কঠীয়া দিম, আকৌ উঠিম আকৌ পৰিম, এনেকুৱা কৰিম আৰু গাইছ। গৈ আছোঁ আৰু গাইছ, এতিয়া কঠীয়াখিনি দেখাই আছোঁ, মানে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু ভণ্টি এইপিনে পাছত বমাও আহি আছে। চ' গাইছ মোৰ বেছি যদি গৰম উঠে পিলনখনো মাতি দিছোঁ, পিলনখনতে বহি থাকিম। চ' গাইছ আজি পথাৰ পৰা আহি এনেকৈ বহি আছোঁ, আৰু আজি আমাৰ ঘৰতে মাহীৰ ছোৱালীজনী আহিছে ভণ্টি, এইপিনে চাই থাক, এইপিনে এই নাম বন্দনা দেই গাইছ। আৰু এই কেমেৰাত লগত লাজ কৰিছে। আৰু চ' আজি মোৰ যিহেতু সৰু সুৰা চেনেল আৰু তাইও লগত লাজ কৰিছে, এনেকুৱাই আৰু প্ৰথমতে লাজ কৰিবই গাইছ চবেই। আৰু গাইছ এনেকৈ পথাৰ পৰা আহি বহি আছোঁ ভাত পানী খাই, আৰু এতিয়া অলপ শুমগৈ বুলি ভাবিছোঁ, কিন্তু
কি ক'ম আৰু হ'বলৈ মন গৈছেও নাযোৱা আৰু গাইজ এইয়ে মোৰ এতিয়া অলপ আগত মোবাইল চাই আছিলে কেমেৰাটো উলিয়াই দেখি গৈছেগৈ মানে ভিতৰলৈ এনেকুৱাই গাইজ চ' গাইজ এতিয়া আমাৰ শুংগে তাৰপিছত কি কওঁ কি নকওঁ দেখাইছোঁ দিনটো চব ভিডিঅ'তে সকলোকে চাই থাকিবা এইফালে গাইজ ওলাই আহিলোঁ আমাৰ ভণ্টি দুজনীৰ লগত মানে গাইজ এজনী বা হয় আৰু এই ভণ্টি আৰু গাইজ ওলাই আহিছিলোঁ আৰু খুব ধুনীয়াকৈ ৰামধেনু ওলাইছে চ' কেমেৰাত বন্দি মানে কেমেৰাত নুঠিব চাগে পূৰা মানে সুখ দুখৰ কথা পাতিছে এতিয়া গাইজ সিহঁতি আৰু গাইজ বহুত দিনৰ মূৰত গৈ আছোঁ আমি মানে বহুত দিনৰ মূৰত আহিছোঁ আমি ষ্টেচনত ল'ৰা ৰাস্তাটোত আৰু এইফালে দেখিছা এইখিনি মানে ইয়াত ষ্টেচনৰ ষ্ট্ৰীট মানে থ'বলৈ আৰু কিবা কিবি বস্তুবোৰ থ'বলৈ ষ্টেচনৰ ইয়াত মাতি পেলাইছে আৰু ল'ৰা ছোৱালীৰ পৰা দৌৰি আছে আৰু গাইজ খুবেই ধুনীয়া হৈ আছে বতৰৰ ভিউটো এনেদৰে গাইজ ওলাই আহিছোঁ চ' এইপিনে মানুহখনে ৰোৱাৰী শেষ কৰিলে প্ৰায় আৰু গাইজ আজি পথাৰৰ পৰা আহি বহুত তাৰিখ হ'লোঁ দেই মানে একদম চকুতো হৈ আছে চ' এনেকৈ এই দুজনী দেই গাইজ আজি পাৰ্টনাৰ মোৰ লগৰ এইটো ওলাই থাকে মোৰ লগত চ' গাইজ যিহেতু ওলাই আহিছোঁ আৰু বতৰটো খুব বেয়া কৰিছে চ' পূৰা ক'লা মলা কৰি আনিছে ডাৱৰবোৰ আৰু প্ৰায় বৰষুণ দিব চাগে আৰু এতিয়া মানে বৰ্তমান ঘৰলৈ গৈ আছোঁ আমাৰ তাৰ পিছত ইবা আহিলেগৈ সময়না আৰু গাইজ বতৰটো এনেকুৱা এই চাইডে অকণমান ৰ'দ উলিয়াই নিচিনা হৈছে আৰু এই চাইডে পূৰা ক'লা মলা কৰি আনিছে চ' গাইজ ঘৰলৈ গৈ আছোঁ আৰু ঘৰত গৈ কি কওঁ কি নকওঁ চব দেখাই আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিবা এফালে গাইজ ঘৰ আহি পালোঁ আৰু ঘৰ আহি পাই পিনি এফালে ভণ্টিয়ে আটা মাৰিব লৈছে আৰু এই গামলা লৈ লৈছে এইপিনে ভণ্টি আৰু গাইজ আজি আটা খোৱা হ'ব ঘৰত আজি ভাত নচলিব ভাতো চলিব কিন্তু আটা বেছি চলিব আৰু এই আটা পেকেট সেইদিনাখন পাপাই লদাই খেলি পোৱা দেই গাইজ আৰু আজি আকৌ যাম মেলা চাবলৈ আজি ভণ্টিক লৈ যাম মেলা চাবলৈ চ' ভিডিঅ'টো শেষলৈকে চাবা আৰু কি কি মানে তাত কৰোঁ কি নকৰোঁ আৰু তাৰপিছতহে গাইজ আজি আটা খাব লৈছোঁ চানা দালিৰ লগত আৰু চানা দালি ক'ত জানো ভণ্টিয়ে চেনি নাম বিচাৰিছে চ' গাইজ ৰ'ব অঁ গাইজ আমাৰ ঘৰত মানে চেনি ঠিক আছে কিন্তু টামাটো বিচাৰিব এক্সাম্পল মোক দিছে গাইজ চ' একো নাই গাইজ চ' এইবোৰ কামবোৰ কৰিলোঁ আৰু ভণ্টিয়ে অকলেও ইমানখিনি মাৰিব নোৱাৰে চ' অলপ হেল্প কৰিব লাগিব নাই চ' অলপ হেল্প কৰি দিওঁ ভণ্টিক তাৰপিছতে দেখাই আছোঁ যদি সেইখনকে চাই থাকিবা এফালে গাইজ আটা মাৰি আছোঁ আৰু এইপিনে চোৱা ভগাই লৈছোঁ মানে এইপিনে ভণ্টি আৰু এইপিনে মই আৰু এই চেহেৰাটো উঠাই দেখি বেয়া পাইছে সেইকাৰণে হাতকেইখন উঠাইছোঁ দেই এতিয়া খিটিক কেনে হাঁহি দিব এতিয়া এইপিনে মই কেমেৰালৈ মুখ কৰি পিনি চ' গাইজ আটাখিনি মাৰিলোঁ ন তাৰপিছত দেখাই আছোঁ এফালে গাইজ আটা মাৰি মাৰি পূৰা উমলিছোঁ দেই আটা মৰাতকৈ মই দেখিছা পূৰা ধুনীয়া ধুনীয়া বস্তু বনাইছোঁ দিছ ইজ লাভ মাই হাৰ্ট মোৰ হৃদয়খন এনেকুৱা বগা দেই গাইজ আৰু কিবা আৰু কিবা কি ধুনীয়া হাৰ্ট বনাইছোঁ গাইজ হয় হয় অহ কাহি থাকি পাছফালে এনেকুৱা এইটো এই হাৰ্ট খালা আমাৰ চ' গাইজ এনেদৰে উমলি আছোঁ আটা মাৰি আছোঁ ভিডিঅ'টো চাই থাকিবা দেই আৰু কিবা কিবি কৰি এনেকুৱাই উমলা মেধা নাই গাইজ ইমান ডাঙৰ হ'লোঁ মানুহে সদায় সৰু হৈ থাকিব লাগে চ' মাৰি লওঁ গাইজ আটাখিনি উমলি উমলি গাইজ পূৰা ভণ্টিজনীয়ে পূৰা লাগি আছে দেই কামত এজনী বেদিছে এজনী মুঠি কৰি আছে লাডু বনাই আছে আৰু মই অডিয়েঞ্চ যে গাইজ মই চাই আছোঁ পূৰা এইপিনে মা পাপাই পূৰা লাগি আছে শাক সিজোৱাত কামত তাৰপৰা ই পূৰা মোবাইল চাই আছে ফাইনেলি গাইজ ৰুটি খাবলৈ হৈ গ'ল আৰু ইহঁতি চবেই খোৱাত ব্যস্ত আমাৰ ভাত আছোঁ আইতা সেইপিনে মায়ে পুৰি আছে সেইপিনে দাদা খাই আছে আৰু এতিয়া মই গাইজ খাব লৈছোঁ শাক গাইজ পাপাই খুব টেষ্টিকৈ বনাইছে এই ৰুটি চ'
হেল্ল' গাইজ, তাৰপিছত মেলা চাব যাম। চ' দেখাই আছোঁ, ভিডিঅ'টো শেষলৈ চাই থাকিবা। এইফালে গাইজ মই হাততে 10 টকা লৈ এতিয়া আছোঁ মেলা চাবলৈ। আৰু এই 10 টকাটো অনাৰ কাৰণ হৈছে ইহঁতি আহিছে যে গাইজ, সিহঁতি গোটেইখন পইচা লৈ আহিছে আৰু মই খাম মানে 10 টকা। পইচা লৈ আহিছে, 1 টকা পইচা নাই। মই আনিছোঁ 10 টকা আনিছোঁ গাইজ। 10 টকা ঢেৰ কিবা কিবি হ'ব পাৰে, হয় নাই? হয় নাই? 10 টকা ঢেৰ কিবা কিবি হ'ব পাৰে। আৰু এতিয়া মই কৈ আছোঁ 10 টকালৈ কি। চ' গাইজ ফাইনেলি মেলা চাই আহি গ'লোঁ। আৰু আজি মেলা নেদেখালোঁ যিহেতু কালি মেলা দেখাইছিলোঁ। আৰু এইপিনে আমাৰ ভণ্টি আছেহি, মানে আমি বেগত গুচি আহিলোঁ। আৰু এইপিনে আমাৰ ভণ্টি আজি কি 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 ভাল লাগিলে খাৰুযোৰ। আৰু গাইজ এইও খাৰুযোৰ ভাল লাগিছিলে, ই কিন্তু নল'লে আৰু ল'বলৈ নিদিলে মাকে। চ' গাইজ আজি ব্লগটো ইমানতে এণ্ড কৰিছোঁ। পুনৰবাৰ লগ পাম নতুন এটা ব্লগত। চ' আজিলৈ ইমানেই। থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ'।